যোৱাকালি 7 তাৰিখত আমাৰ বিটিআৰৰ প্ৰথম সাধাৰণ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল আমাৰ ওদালগুৰি আৰু বাক্সা জিলাৰ। আৰু এই নিৰ্বাচনত আমাৰ এই ওদালগুৰি বাক্সা বাকী ৰাইজে যি ধৰণৰ ইউপিপিএল দলক ভোটদান কৰিলে ইয়াৰ কাৰণে সকলো ৰাইজক মই আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটি তৰফৰ পৰা মই ধন্যবাদ যাচিছোঁ। আৰু মই আশা ৰাখিছোঁ অহা দিনবোৰত আমাৰ এই হাগ্ৰামাৰ যিখিনি 17 বছৰীয়া যি দুৰ্নীতি ভ্ৰষ্টাচাৰ শাসন সেইটো ওপৰাই এটা সুস্থ এটা ৰাজনৈতিক বাতাবৰণ আনিব আমাৰ এই অঞ্চলৰ ৰাইজে, এইটো মই আশা ৰাখিছোঁ। আৰু লগতে যোৱাকালি যি এটা ৰাইজে প্ৰমাণ কৰিলে যে সঁচাকৈ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যিটো বিপিএফ দল সেই দলক যোৱাকালি বিদায় দিলে আৰু এই দলক যোৱাকালি শেষ বুলি আমি প্ৰমাণ পাইছোঁ। আৰু ইয়াৰে অহা 12 তাৰিখত যিহেতু বিপিএফ দলৰ এটা শ্ৰাদ্ধ হ'বলৈ গৈ আছে, এই শ্ৰাদ্ধত সকলো আমাৰ বিটিচি বাকী ৰাইজে যাতে উপস্থিত থাকে, কাৰণ এই হাগ্ৰামাৰ এই মানে 12 তাৰিখতে শেষ হ'ব, আমাৰ সমাজৰ পৰা বিদায় ল'ব। এই গতিকে মই ধন্যবাদ দিছোঁ সকলোকে, আহি থকা দিনত যাতে আমাৰ সমাজৰ আমাৰ অঞ্চলত সুস্থ আৰু উন্নতি প্ৰকৃতি হয়, ইয়াৰ কাৰণে সকলোৱে যাতে ইউপিপিএল দলৰ লগত একেলগে কাম কৰিবলৈ ওলাই আহে, মই সেইটোকে আহ্বান কৰিলোঁ। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ 5টা সমষ্টি আছে, 5 নৈ, ৰৌতা, ধনচিৰি, ভৈৰৱকুণ্ড, হৰিচিঙা। এই 5টা সমষ্টিতে আমাৰ 100% জিকাটো খাটাং হৈ গ'ল, 99% আমি মানে আমাৰ জয় হোৱাটো খাটাং। কাৰণ ৰাইজৰ যিখিনি মতামত, ৰাইজে যি ধৰণৰ সঁহাৰি জনাইছে, আমাক কোনো পধ্যে ৰাখিব নোৱাৰে, ইয়াৰ কোনো এটা দলে ইয়াত তিষ্ঠি থাকিবলৈ পৰা নাই। এই গতিকে আমাৰ 5টা সমষ্টি 5টাই জয় হ'ব, এইটো খাটাং। ছেকেণ্ড থাৰ্ডত বিজেপি থাকিব, বিপিএফ থাকিব, তাৰ বাহিৰে বেলেগ কোনো দল নাই। তেওঁলোকে কিন্তু ছিংগল ডিজিট নাম্বাৰত থাকিব, ছিংগল ডিজিট নাম্বাৰতে বিপিএফ আৰু বিজেপি থাকিব, আমাৰ ডাবল ডিজিটৰ ওপৰত। আমি এটা এছেছমেণ্ট কৰিছোঁ, আমি আমাৰ যিহেতু দলীয়ভাৱে আমি ৰাইজৰ লগত যোগাযোগ কৰিছোঁ, আমি 15টাৰ ওপৰত পাম, 15টাৰ ওপৰত আমাৰ জিকাটো খাটাং হৈ আছে, ৰাইজে যি ধৰণৰ সঁহাৰি জনাইছে। কোকৰাঝাৰ আৰু চিৰাংটো ক'ব নালাগে, আমাতকৈ বহুত গুণ ভাল ৰেকৰ্ড। আছাম এছেম্বলিত তেনেকুৱা 2 লাখৰ ওপৰত গেডাৰিং হোৱা ৰেকৰ্ড নাই, কিন্তু আমাৰ অহা 9 তাৰিখত 10 তাৰিখত যিটো হ'ব কোকৰাঝাৰত, ইয়াৰ যিখিনি গেডাৰিং আমি দেখা পাই আছোঁ, 2 লাখৰ ওপৰত গেডাৰিং হৈ আছে। তাৰ পৰা কি বুজা যায়, তাত আমি চুইপ হ'ব আৰু আমাক কোনেও ইয়াত মানে ৰাখিব নোৱাৰে। এই গতিকে কোকৰাঝাৰৰ চিৰাংটো চিয়'ৰ। আমিতো আশা ৰাখিছোঁ ৰাইজৰ যিখিনি মতামত তাৰ পৰা আমি মানে আশা ৰাখিছোঁ যে 30ৰ ওপৰত আমি পাম, 30ৰ ওপৰত আমি খাটাং আজিৰ দিনত। শেষত মই আমাৰ যোৱাকালি যি ধৰণৰ 7 তাৰিখত আমাৰ বিটিআৰৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, ইয়াক শান্তিভাৱে পাৰ কৰাৰ কাৰণে মই সকলো বিটিআৰ বাকী ৰাইজক মই ধন্যবাদ দিছোঁ। কাৰণ গণতান্ত্ৰিকভাৱে যি ধৰণৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, ইয়াত শান্তিপূৰ্ণভাৱে পাৰ হৈ যোৱাৰ কাৰণে মই সকলোকে মানে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।